এটা কেঁচাই খোৱা কঁঠাল হাজবেণ্ডে এবাৰতে দুফাল কৰিলে। মই কটা হ'লে কিমান সময় লাগিল হ'লে ঠিকা নাই। মোৰ আঠাও হাতত যে তেল লগাবলৈও পাহৰিলোঁ। এতিয়া যেনে তেনে ফুটাকেইটা উলিয়াই চাফা কৰি লৈছোঁ। দুফুটামান নিমখ জলকীয়া লগাই খালোঁ। বাকীখিনিৰ পৰা গুটিখিনি উলিয়াই লওঁ গ'লো। আজি কি বনাবা কঁঠালে? কঁঠালে আজি নহয়, চিপছ বনাই দিম, খাবা? চিপছ? য়েছ, মামা বনাই দিম দেই। অকল আলুৰ পৰাই চিপছ বনাব পাৰি নেকি? আজি কঁঠালেৰে চিপছ বনাই খাম। গুটিকেইটা উলিয়াই কঁঠালৰ ফুটাকেইটা দীঘল দীঘলকৈ কাটি ল'লোঁ। এতিয়া এটা বাতিত লৈ তাত এচামুচ নিমখ আৰু কুহুমীয়া পানী দি ভালদৰে ধুই ল'লোঁ। 5 মিনিটমান ৰাখি পানীখিনি এতিয়া ড্ৰেইন কৰি দিলোঁ। ইয়াত এতিয়া পুনৰ জোখমতে নিমখ, এচামুচ পেৰি পাউডাৰ, এচামুচ আমচুৰ পাউডাৰ, 2 চামুচ কৰ্ণফ্ল'ৰ দি ভালদৰে সানি লওঁ। জ্বলা খাই ভাল পোৱা লোকসকলে ৰেড চিলি পাউডাৰ দিব পাৰে, মই কিন্তু স্কিপ কৰিছোঁ। এতিয়া গৰম তেলত এটা এটাকৈ দি যাম। গেছ ফ্লেমটো কিন্তু ল' নকৰিব। আমি হাই ফ্লেমতে অলপ সময়ৰ কাৰণে ফ্ৰাই কৰিব লাগিব। আপোনালোকে যদি বিচাৰে এয়াৰ ফ্ৰাইও কৰিব পাৰে। আৰু আমাৰ জেকফ্ৰুট chips is ready. Do try it. ডান মানুহ ইয়া ক্ৰাঞ্চি ক্ৰিস্পি